নমস্কাৰ বন্ধুসকল আজি আমি এই নতুন ভিডিঅ'লৈ আহিছোঁ যিটো ভিডিঅ'ত আমি অসমীয়া বিষয়ৰ ওপৰত আলোচনা কৰিম আহকচোন বন্ধুসকল পৰম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম কোৱেশ্চনটোলৈ আহিছোঁ ভাষাৰ আঞ্চলিক ৰূপক কি বুলি কোৱা হয় অপচনবোৰ অপচন এ মান্য ভাষা অপচন বি উপভাষা অপচন সি কথিত ভাষা অপচন ডি আঞ্চলিক ভাষা আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপচন বি উপভাষা সেকেন্ড কোৱেশ্চন অসমীয়া ভাষাৰ কোনটো উপভাষাক মান্য ভাষা হিচাপে গ্ৰহণ কৰা হৈছে অপচনবোৰ অপচন এ কামৰূপীয়া অপচন বি গোৱালপৰীয়া অপচন সি নলবৰীয়া অপচন ডি শিৱসাগৰীয়া আৰু ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপচন ডি শিৱসাগৰীয়া যে আমাৰ শিৱসাগৰীয়া উপভাষাটোক অসমীয়া মান্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে তিনিনম্বৰ কোৱেশ্চন কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি গণ্য কৰা হয় অপচনবোৰ অপচন এ কীৰ্তন ঘোষা অপচন বি নামঘোষা অপচন সি জন্ম ৰহস্য অপচন ডি নাম মালিকা আৰু ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপচন বি নামঘোষা এইটো প্ৰশ্ন এনেকৈ সুধিব পাৰে যে নামঘোষাখন কোনে লিখিছিল এনেকৈ এইটো প্ৰশ্ন সুধা দেখা যায় 4 নম্বৰ এক দেৱ এক হেব এক বিনে নাই কেও এই ধৰ্মমতটো কোনটো ধৰ্মৰ লগত জড়িত অপচন এ এখন নাম ধৰ্ম অপচন বি শাক্ত ধৰ্ম অপচন সি সহজজানী ধৰ্ম অপচন ডি ইয়াৰে এটাও নহয় আৰু ইয়াৰে শুদ্ধ আনসাৰ হ'ল অপচন এ এখন নাম ধৰ্ম 4 নম্বৰ কোৱেশ্চনটোলৈ আহিছোঁ 5 নম্বৰ কোৱেশ্চনটোলৈ আহিছোঁ তলৰ কোনগৰাকী প্ৰসিদ্ধ সাহিত্যিকে অসম সাহিত্য সভাৰ সভাপতিৰ পদ গ্ৰহণ কৰা নাছিল ইয়াত আমাৰ গ্ৰহণ কৰাটো জানে গ্ৰহণ কৰা নাছিলটো সুধিছে অপচনবোৰ অপচন এ লক্ষ্মীনাথ বেজবৰুৱা অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা অপচন সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপচন ডি নিৰ্মল প্ৰভা বৰদলৈ আৰু ইয়াৰে ভিতৰত আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ গ্ৰহণ কৰা নাছিল বাকি তিনিজনে কৰিছিল নেক্সট কোৱেশ্চন বিশিষ্ট সাহিত্যিক হেম বৰুৱাৰ সৰ্বাধিক জনপ্ৰিয় কবিতাটোৰ নাম কি যে আমাৰ হেম বৰুৱাৰ সৰ্বাধিক জনপ্ৰিয় কবিতা কোনটো হেতু ক'ব লাগে অপচন এ অলকাৰ চিঠি অপচন বি মমতাৰ চিঠি অপচন সি ডাক পখিলি আৰু অপচন ডি ইয়াৰে এটাও নহয় আৰু ইয়াৰে শুদ্ধ আনসাৰ হ'ল অপচন বি মমতাৰ চিঠি প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে তাকেই ডেছ বোলে অপচন এ সন্ধি অপচন বি পদ অপচন সি প্ৰত্যয় অপচন ডি সমাস আৰু তাকে আমাৰ প্ৰত্যয় বোলে শুদ্ধ আনসাৰ হ'ব অপচন সি প্ৰত্যয় অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ কৰ পৰা ম পৰ্যন্ত এই 25টা ব্যঞ্জন বৰ্ণক কি বৰ্ণ বুলি কোৱা হয় যে আমাৰ কৰ পৰা মলৈ যি 25টা প্ৰথম বৰ্ণ আছে সেই বৰ্ণক কি বুলি কোৱা হয় অপচন এ স্পৰ্শ বৰ্ণ অপচন বি ওষ্ঠ বৰ্ণ অপচন সি খ্ৰীষ্ট্ৰ বৰ্ণ অপচন ডি অপৰৰ এটাও নহয় আৰু শুদ্ধ আনসাৰ হ'ল অপচন এ স্পৰ্শ বৰ্ণ শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে এজন শিশুক তেওঁৰ ক্ষমতাসমূহৰ বিকাশত সহায় কৰে এই বিখ্যাত মন্তব্যটো কোনে আগবঢ়াইছিল অপচন এ স্মিথ অপচন বি ব্ৰু বেখাৰ অপচন সি ৰায়বাৰ্ণ অপচন ডি মৰিছন আৰু ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপচন সি ৰায়বাৰ্ণ আৰু বন্ধুসকল আমি অন্তিম প্ৰশ্নটোলৈ আহিছোঁ ভাষা কেই প্ৰকাৰৰ ভাষা আমি কেই প্ৰকাৰ সেইটো ক'ব লাগে অপচন এ 1 প্ৰকাৰ অপচন বি 2 প্ৰকাৰৰ অপচন সি 3 প্ৰকাৰৰ অপচন ডি 4 প্ৰকাৰৰ আৰু ভাষা হ'ল আমাৰ 2 প্ৰকাৰৰ শুদ্ধ আনসাৰ অপচন বি 2 বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ